নমস্কাৰ, মই পুবালী। আপোনালোকক মোৰ ইউটিউব চেনেল মেকআপ এণ্ড ষ্টাইললৈ স্বাগতম জনাইছোঁ আৰু লগতে পূজাৰ বহুত শুভকামনা যাচিলোঁ আৰু আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ পূজাত কৰিব পৰা এটা চিম্পল মেকআপ লুক। তেতিয়াহ'লে ভিডিঅ'টি শেষলৈকে চাব আৰু কেনে পালে মোক জনাব। যিহেতু গৰমৰ দিন সেইকাৰণে মই মেকআপ কৰাৰ প্ৰথমতে এনেদৰে আইচ লগাই ল'ম। তেতিয়া আপোনাৰ গৰমত মেকআপটোও ফাটি নাযায় আৰু আপোনাৰ মুখখনো ভাল হৈ থাকিব আৰু বহু সময় ধৰি মেকআপটো থাকিব। সেইকাৰণে এনেদৰে আইচ লগাই ল'ম। এতিয়া মই প্ৰাইমাৰ হিচাপে ইউজ কৰিম আৰু মিক্স কৰিম। এতিয়া মই ইউজ কৰিম এটা বায়'টিক আৰু মামাআৰ্থ ইউজ কৰিম। মই বিউটি ব্লেণ্ডাৰটো ভালদৰে এনেদৰে লগাই ল'ব। মাৰ্চৰ আই শ্বেড'টো ইউজ কৰিম অকণমান। এতিয়া ল'ম মই এই কালাৰটো, অলপমানহে লগাম, বেছি নলগাওঁ। এই পাউডাৰটো ইউজ কৰিম, অকণমানহে লগাম, বেছি নলগাওঁ। মাৰ্চৰ আই শ্বেড'টো ইউজ কৰিম। এনেদৰে আঁকি ল'লে ডাঠ হ'লে দেখিবলৈ ভাল লাগে, মেকআপটো ধুনীয়াকৈ ওলাই। তাত মই অকণমান ক'লাটো ইউজ কৰিম। মই আইলাইনাৰ নলগাওঁ। এতিয়া মই এনেদৰে তলতো লগাই ল'ম। লিপষ্টিক ইউজ কৰিম এতিয়া। এই কালাৰটো দি কণ্ট্ৰল কৰিম, তেতিয়া নাকটো জোঙা দেখি এনেদৰে কণ্ট্ৰল কৰিম। হাইলাইট কৰিম এনেদৰে গালৰ চাইডকেইটাতো কৰিম। কালাৰটো তিয়াই লৈ এনেদৰে মাৰি দিলে মেকআপটো নেচাৰেল দেখি আৰু বস্তুখিনি আপুনি লগোৱা বস্তুখিনি অতিৰিক্ত লগোৱা নেদেখায়। আৰু যিহেতু মই চিম্পল মেকআপ কৰিছোঁ সেইকাৰণে অকণমান ভাল দেখিব লাগিব, সেইকাৰণে এনেদৰে কৰিছোঁ। এয়া মই আহি গ'লোঁ মেকআপ কৰি। এতিয়া মই পিন্ধি লৈছোঁ ইয়াৰ লগত মিলাকৈ এই গহনাটো। মেকআপটো আপোনালোকক কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব। এনেদৰে চুলিখিনি যিহেতু মোৰ তিতি আছে আৰু মই চুলিখিনি এনেদৰে ৰাখিবলৈ বিচাৰিছিলোঁ খোলাকৈ। কেনেকুৱা লাগিছে বাৰু জনাবচোন। আজিৰ ভিডিঅ'টি চাই কেনে পালে জনাবচোন। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। আগলৈ আপোনালোকলৈ এনেধৰণৰ নতুন ভিডিঅ' মই আপোনালোকৰ মাজলৈ পুনৰ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।